আপোনালোকক ফ্ল'ৰিনা নাৰ্চাৰী গছবিলাক দেখাব গৈ আছোঁ। সুন্দৰকৈ গছ পুলি ৰোপণ কৰিছে। কম দামত আপোনালোকক যোগান ধৰিব, ল'ব পাৰে। এয়া বিশ্বনাথ চাৰিআলি গড়েহাগিত আছে। এয়া তিতাচপ গছ, আমলখি, বকুল, তামোল, পাণ, ফুল চব আছে। আপোনালোকে আহি ল'ব পাৰে। আপোনালোকৰ চিনি নোপোৱা গছ মই এটা দেখাই আছোঁ, খুব জনপ্ৰিয় হৈ আছে, ড্ৰেগন ফল। এয়া ড্ৰেগন, নামটো শুনিছে, খুব দামী ফল হয়। এই ড্ৰেগনৰ মূল্য বহুত, বৰ্তমান কিলো 1000 টকা পৰ্যন্ত চলি আছে। ড্ৰেগন ফ্ৰুইটছ, এই ড্ৰেগন কাঁইটীয়া গছজোপা, ভালকৈ চাই লওক, আপোনালোকে খেতি কৰিব পাৰিব। খুব কম দামত দি থাকে দাদাজনে, লৈ ল'ব। নাৰিকল আছে, কেৰেলিয়ান, কল পুলি আছে, চাই লওক। বিভিন্ন ধৰণৰ কলৰ গছ আছে, ফুলৰ গছ আছে, নাৰিকল, খুব সুন্দৰ পৰিৱেশ। ইয়াত আছে, মই আহিছোঁ লাল চন্দনৰ পুলি নিবলৈ। পুলি আমি অলৰেডি লৈ ল'লোঁ, আৰু বহুত ফল মূলৰ পুলি নিম বুলি ভাবিছোঁ। নিম, সময় সুবিধা হ'লে। আজি আহি আমি চন্দনৰ পুলি ল'লোঁ। আমৰ পুলি আছে, এইবিলাক বিভিন্ন ধৰণৰ ফুল সজাই থোৱা আছে, খুব সুন্দৰ। আমি ৰঙা চন্দনৰ পুলি ল'লোঁ দুজোপাকৈ। দাদা আকৌ লাগিলে আহিম আৰু। ঠিক আছে, হ'ব।